তিন পাতি গোল এপটো ফেক নে ৰিয়েল? এই গেমটোৰ বিষয়ে সম্পূৰ্ণ কথাবোৰ গম পাবলৈ ভিডিঅ'টো ভালকৈ চাব আৰু লগতে স্ক্ৰীনটোত দিয়া হেডিংখিনিলৈ ভালকৈ মন কৰিব যাতে আপোনালোকেও গম পাব এই গেমটো কিমান সঁচা কিমান মিছা। বন্ধুসকল, তিন পাতি নামৰ গেমটোৱে সঁচাকৈ মানুহক পইচা দিয়ে, কিন্তু তাৰে ভিতৰত কিছুমান ফেক এপে আপোনালোকৰ পৰা লুটি লৈ গুচি যাব পাৰে। সেইবাবে এই ভিডিঅ'টো ভালকৈ মন কৰিব আৰু ইয়াতে দিয়া আছে কিছুমান চিম্বল, এই চিম্বলবিলাকলৈ ভালকৈ মন কৰিব, তেতিয়া গম পাব যে এই এপটো আপোনালোকে ব্যৱহাৰ কৰিব লাগে আৰু নালাগে। এই এপটো সঁচা নে মিছা? এই এপটো এটা সঁচাকৈ ফেক এপ হয়। এটা নতুন মোবাইল নম্বৰ পৰা যদি আপোনালোকে এটা নতুন মোবাইলত এই গেমছটো ইনষ্টল কৰে, তেতিয়াহ'লে আপোনালোকে 2 এদিন হয়তো জিকিবও পাৰে। আৰু এই 2 এদিন জিকাৰ লোভতে যদি আপোনালোকে এই এপছটো বাৰে বাৰে ব্যৱহাৰ কৰি থাকিবলৈ বিচাৰে, তেনেহ'লে আপোনালোকে এটা সময়ত ধ্বংস হৈ যাব পাৰে। এই গেমছটো ইনষ্টল কৰাৰ পাছতে কিছুমান টাৰ্ম এণ্ড কণ্ডিশ্যন থাকে আৰু তাৰ লগতে কিছুমান নটিফিকেশ্যনো এলাউ কৰিব দিয়ে। আপোনালোকে নটিফিকেশ্যনখিনি এলাউ কৰাৰ পাছতহে এই গেমটো ব্যৱহাৰ কৰিব পাৰিব। আৰু নটিফিকেশ্যনখিনি আপোনালোকে যেতিয়া এলাউ কৰি দিয়ে, কোম্পানীত এটা নটিফিকেশ্যন সিহঁতলৈ গুচি যায় আৰু সেই নটিফিকেশ্যনটোৰ জৰিয়তে আপোনাৰ মোবাইলটো সম্পূৰ্ণৰূপে হেক কৰি লয়। আপুনি যিমানেই নতুন নম্বৰ পৰা এই গেমছটো ইয়াত লগ ইন নকৰক কিয়, তেতিয়াহ'লেও আপোনালোকে এই গেমছটো পিছলৈ হাৰিব। প্ৰথম কিন্তু 2 এদিন জিকিব। সেই লোভতে আপোনালোকে যদি এই এপছটো ব্যৱহাৰ কৰি থাকে, তেতিয়াহ'লে কিন্তু কোম্পানীয়ে আপোনালোকক সম্পূৰ্ণৰূপে লুটি লৈ গুচি যাব। ভিডিঅ'টো চাই যদি কিবা বুজি পাইছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে বেল আইকনটো অলছত ক্লিক কৰি দিব। ইয়াতে প্ৰতিদিনে নতুন নতুন ভিডিঅ' আপলোড কৰি থাকোঁ আৰু এই আপলোডৰ জৰিয়তে আপোনালোকে কিছু কথা বুজিবলৈ পাব। ধৰণৰ কিছু গেম যদি আপোনালোকে খেলিবলৈ বিচাৰে, তেনেহ'লে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে আৰু সেই লিংকটোত গৈ ডাউনলোড কৰিব। নিশ্চয় আপোনালোকে সেই গেমটো খেলি ভাল পাব।